নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণ কিতাপৰ তৃতীয় দুই পাঠ অৰূপৰ আবেদন। অৰূপৰ আবেদন পাঠটি মই দি দিছোঁ, লগতে প্ৰশ্ন উত্তৰসমূহ কৰি দিছোঁ। প্ৰথমতে আপোনালোকে এই পাঠটি চাই লওক। এই পাঠটিৰ ক্ৰিয়াকলাপত প্ৰথমটো প্ৰশ্ন হৈছে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়া। 2 নম্বৰত আছে উত্তৰ লিখা। মই প্ৰশ্নসমূহ প্ৰথমতে দি দিছোঁ। প্ৰথম প্ৰশ্নত আছে অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ নম্বৰ প্ৰশ্নত অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। গ নম্বৰ প্ৰশ্ন অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। ঘ নম্বৰ প্ৰশ্নত আছে আবেদনক আৰু কি বুলি কোৱা হয়। ঙ নম্বৰ প্ৰশ্ন অৰূপে পঢ়া স্কুলখনৰ নাম কি আৰু প্ৰথম 6 নম্বৰ প্ৰশ্নত আছে অৰূপে কি বিচাৰি আবেদন কৰিছিল। তলত আছে শব্দবোৰৰ অৰ্থ লিখোৱা আহা। ব্যস্ত, ক্ষতি, পেট চলা, ছুটি, মঞ্জুৰ আৰু এইফালে মই দিছোঁ উত্তৰসমূহ। ক নম্বৰ উত্তৰ অৰূপে গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পিছৰ পৰাই পেট চলা ৰোগ আৰম্ভ হৈছিল, সেইবাবেই অৰূপে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ নম্বৰ প্ৰশ্ন অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে। গ নম্বৰ প্ৰশ্নত উত্তৰ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। শিক্ষয়িত্ৰী বাইদেৱে কৈছিল। ঘ নম্বৰ প্ৰশ্নত আছে আবেদনক আৰু কি বুলি কয়। আবেদনক দৰখাস্ত বুলি কোৱা হয়। ঙ নম্বৰ প্ৰশ্ন অৰূপে পঢ়া স্কুলখনৰ নাম কি। প্ৰশ্নৰ উত্তৰ হৈছে নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। প্ৰথম 6 নম্বৰ প্ৰশ্নত অৰূপে কি বিচাৰি আবেদন কৰিছিল। উত্তৰ অৰূপে ছুটি বিচাৰি আবেদন কৰিছিল। তলত মই দিছোঁ শব্দ অৰ্থ। ব্যস্ত শব্দৰ অৰ্থ হৈছে কোনো এটা কামত লাগি থকা। ক্ষতি শব্দৰ অৰ্থ কাম বন্ধ কৰা বা থকা, চলি নথকা। পেট চলা বেছিকৈ শৌচাগাৰ যোৱা ৰোগ। ছুটি হৈছে অৱসৰ। মঞ্জুৰ হ'লে সন্মতি। একান্ত শব্দৰ অৰ্থ হৈছে একাগ্ৰ। শৈলী শব্দৰ অৰ্থ হৈছে প্ৰণালী। ধন্যবাদ।